Hello friend, welcome to my YouTube channel Assamese Ratul Boroloi. আজি বহু দিন বিৰতিৰ পিছত নতুন এটি ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছো। গৈ থাম্বনেইল দেখি চাগে আপোনালোকে গমে পাইছে নংষ্টইন আইলেণ্ড গৈ আছো। এয়া বাটতে এটা নিজৰা পালো, চাওক আপোনালোকে। এয়া মোৰ লগত আছে ৰাহুল আৰু আগত দুজন গৈ আছে ৰয়েল এনফিল্ড লৈ। ইহঁতে আগবাঢ়ি গ'ল। ঠিক আছে ভিডিঅ'টো। Hello friend, এয়া চিৰঞ্জিতৰ ঠাণ্ডা লাগি গ'ল, জেকেট পিন্ধি ল'ল। এফালে সুৰজিত আছে, চিগনেচাৰ মিক্স কৰি আছে। গৈ আছো, এতিয়ালৈকে পোৱা নাই, চাই থাকক আপোনালোকে। ফ্ৰেণ্ড, আপোনালোকক জনাই দিওঁ যে আপোনালোকে আহিলে জেকেট আনিবলৈ একেবাৰে নাপাহৰিব। জেকেট লৈ পুৰা ৰেডি হৈ আহিব। জানাইতো ইয়াত কিমান ঠাণ্ডা। গৈ আছো পাহাৰৰ মাজে মাজে। আপোনালোকে এটা কথা মন কৰিছেনে? এইবোৰ পাহাৰ দেখি, পাহাৰবোৰত কিন্তু শিল নাই। আমাৰ নিচিনা পাহাৰবোৰৰ দৰে ডাঙৰ ডাঙৰ শিল নাই। ঘাঁহনি পাহাৰ বুলি কয়, বহুত ঘাঁহনি আছে। নংষ্টইনৰ পৰা ৱাটাৰফলছলৈ যোৱা ৰাস্তাটো অলপ বেয়া আছে, সেয়েহে লাহে লাহে গৈ আছো সেউজীয়া পৰিৱেশৰ মাজেৰে। চাই থাকক আপোনালোকে। চাই কেনে লাগিছে কমেণ্ট কৰক। চাৰিওফালে কেৱল সেউজীয়া। এয়া ফাইনেলি আহি পালো নংষ্টইনৰ এৰিয়া ৱাটাৰফলছলৈ। আপোনালোকক দেখাব ওলাইছো। বহুত দূৰ ফাইনেলি আহি পালো। আপোনালোকে উঠি আহিছো। চিৰঞ্জিত ফটো মৰাত ব্যস্ত। বহুত ঠাণ্ডা হৈ আছে, আপোনালোকে আহিলে জেকেট লৈ আহিব। ফ্ৰেণ্ড, আপোনালোকে চাওক এয়া কি সুন্দৰ, কি ওপৰৰ পৰা তলত পৰি আছে। ওপৰৰ পৰা যদি কেনেবা কি পিছলি পুৰণা এডাল হাৰ্ডিও বিচাৰি পোৱা টান আছে। কিমান ওপৰৰ পৰা তললৈ পৰিছে পানী। এইবোৰ পানীয়ে চাগে আমাৰ অসমলৈ গৈ বানপানীৰ সৃষ্টি কৰে। চাই থাকক আপোনালোকে।
চোৱা হৈ গ'ল এতিয়া দুকপিমান ফটো উঠি বহি থাকোঁ হেল্ল' বোলে আমাৰ ভোক লাগি গ'ল এতিয়া আমি নংষ্টইনত ৰঙা চাহ খাই আছোঁ ৰঙা চাহ আৰু খাচিয়া পিঠা বুলি কয় এতিয়া আমি চাহ খাই উঠি শ্বিলং হৈ গুৱাহাটী হৈ ঘৰ যাম পাৰিলে আপোনালোকক ৰাতিৰ শ্বিলংখন দেখুৱাবলৈ চেষ্টা কৰিম ঠিক আছে চাই থাকক এইটো খাচিয়া পিঠা আৰু এইটো ৰঙা চাহ খাই লওঁ ট্ৰেইন এয়া শ্বিলং পালোঁ নংষ্টইনৰ পৰা 80 কিলোমিটাৰ অতিক্ৰম কৰাৰ পিছত আহোঁতে আহোঁতে ৰাতি হৈ গ'ল এতিয়া ৰাতি 10টা বাজি গ'ল চাওক আপোনালোকে ৰাতিৰ শ্বিলংখন ৰাতিৰ শ্বিলঙত যে ইমান ট্ৰেফিক জাম হ'ব বুলি ভবাই নাছিলোঁ বহুত ট্ৰেফিক জাম শ্বিলঙৰ পৰা আৰু গুৱাহাটীলৈ 97 কিলোমিটাৰ দেখাইছে ৰাতি কেইটা বাজে একো ঠিক নাই গৈ পোৱাতে তেতিয়াহ'লে আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিবলৈ ওলাইছোঁ ভিডিঅ'টো চাই কেনে লাগিল কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু যিসকলে মোৰ এই ভিডিঅ'টো নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব প্লিজ তেতিয়াহ'লে আজিলৈ বাই বাই